পূজা পূজা বুলি ক'লে সাধাৰণতে আমি যোনটো বুজো বা যোনটো দেখিছো মোক সেইটো কথা কোৱা নাই। মোক সেইটো পূজাৰ কথা কৈছো যোনটো বেংগলী সমাজৰ এক অন্যতম পূজা, যাৰ নাম চৰক পূজা। হয়তো আপুনি ইয়াৰ নাম শুনিছে, হয়তো শুনাও নাই। বলক তেন্তে আজি চৰক পূজাৰ কাহিনীটো আৰম্ভ কৰোঁ। আমাদের হিন্দু শাস্ত্রে একটা দেবতার তুল্য। ওই গাছটা করলে পরে ধরেন কদম গাছ দাও করে, নিম গাছ দাও করে, ওইগুলা গাছ দেই করলে পরে ওটা জীবিত হয়। এই চৰক পূজাত মা কালীক পূজা অৰ্চনা কৰা হয় যদিও মা কালীক সন্তুষ্ট কৰিবৰ বাবে মহাদেৱকো পূজা অৰ্চনা কৰা হয়। বিশ্বাস কৰা হয় যে অঞ্চলটোৰ লোকসকলৰ মংগলৰ হেতু এই পূজা পালন কৰা হয়। ধৰ্মটো ৰক্ষাৰ বাবে আৰু ধৰ্মটোৰ ৰীতি নীতিৰ বাবে এওঁলোক এক মাহ কাল লঘোণে থাকে। এই একমাহ কাল তেওঁলোকে ঘৰ দেখা নাপায়, বাহিৰে ঘূৰিব লগা হয়। না শুব পাৰে বিচনাত, না বহিব পাৰে পীৰাত। তেওঁলোক কেৱল মাটিতে শুব লাগিব আৰু মাটিতে বহিব লাগিব। আৰু পূজাৰ দিনাই পিঠিত বৰশী লগাই ওলমিবও লাগিব, ঠিক এনেদৰে। বেলগছৰ এটা প্ৰকাণ্ড খুঁটা, যাক ধৰ্মীয় ভাষাত ঠাকুৰ বা শিৱ বাবা বুলি কোৱা হয়। পূজাৰ দিনা ঠাকুৰ অৰ্থাৎ শিৱ বাবাই নদীত নিজেই দৰ্শন দিয়ে আৰু পূজা সম্পূৰ্ণ হোৱাৰ পাছত ঠাকুৰ অৰ্থাৎ শিৱ বাবাক নদীত আকৌ বিসৰ্জন দিয়া হয়। বিসৰ্জন দিয়াৰ পাছত ঠাকুৰ অৰ্থাৎ শিৱ বাবাক এক বছৰৰ বাবে কেতিয়াও দেখিব পোৱা নাযায়। কিন্তু আচৰিত কথা যে নেক্সট বছৰ পূজাৰ আগে শিৱ বাবাই নদীত নিজেই দেখা দিয়ে। পূজাৰ নিয়ম অনুসৰি এই ৰঙা বস্ত্ৰ পৰিধান কৰা লোকসকলে হৈছে সন্ন্যাসী। ৰ'দেই হওক বা বৰষুণেই হওক, এই ৰঙা বস্ত্ৰভাগেই পৰিধান কৰিব লাগিব এওঁলোকে। আৰু কোনো লোকে যদি তেওঁলোকক মাতি সিদ্ধ চাউল খুৱায়, সেয়া কিন্তু তেওঁলোকে গ্ৰহণ কৰিব পাৰে। গোটেই ৰীতি নীতি পালন কৰাৰ বাবে তেওঁলোকৰ শৰীৰত এনেকুৱা এটা ঐশ্বৰিক শক্তি লাভ কৰে যে তেওঁলোকৰ বৰশী দি চিলালেও তেওঁলোকৰ গাৰ পৰা ৰক্ত নোলায়। যেনেকৈ আপুনি কালাঘাট থান গ'লে ভৈৰৱ মন্দিৰ দৰ্শন নকৰিলে আপোনাৰ যাত্ৰা সফল নহয়, ঠিক তেনেদৰে এই চৰক পূজাত যদি মহাদেৱক পূজা অৰ্চনা কৰা নহয়
তেতিয়াও এই পূজা সফল নহয় বুলি কোৱা হয়। পূজাৰ আগদিনাখন ৰাতি 12 বজাত 3জন লোক শ্মশানলৈ যাব আৰু গাঁত খানি নৰদেহৰ সেই লাওকোলাটো লৈ আহিব। সেই সময়ত তেওঁলোকৰ ভয় ক'ত যায় তেওঁলোক নিজেই নাজানে। আগৰ বছৰ পূজা অৰ্চনা কৰি বিসৰ্জন দিয়া ঠাকুৰ অৰ্থাৎ শিৱ বাবাক পূজাৰ আগদিনা আকৌ নিমন্ত্ৰণ জনোৱা হয়। 1 বছৰ ধৰি ঠাকুৰ অৰ্থাৎ শিৱ বাবাক কেতিয়াও দেখিবলৈ পোৱা নাযায়, কিন্তু সেই পূজাৰ আগদিনা নিমন্ত্ৰণ জনোৱাৰ লগে লগে উক্ত স্থানত সেই ঠাকুৰ অৰ্থাৎ শিৱ বাবা দেখা পোৱা যায়। ঢাক বজাই বজাই ৰীতি নীতিৰ মাজেৰে সেই ঠাকুৰক অৰ্থাৎ শিৱ বাবাক পূজাৰ স্থানলৈ লৈ আহি পানীৰে গা ধুৱাই তেল সানি আকৌ পৰিষ্কাৰ কৰা হয়। আৰু পূজাৰীগৰাকীয়ে হাতত দীঘলকৈ দাখন লৈ 3 পাক ঘূৰি মাটিত খোজ দিয়ে আৰু তেওঁলোকৰ ৰীতি নীতি অনুসৰি এই চব পূজা পালন কৰা হয়। বিশ্বাস কৰা হয় যে চ'তৰ শেষত অৰ্থাৎ বাপুতি সাহোন ৰঙালী বিহুৰ গৰু বিহুৰ দিনা এই পূজা পালন কৰা হয়।